Hi friends, welcome back to my channel Bijaras. আজি আকৌ এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। মানে আজি মই অলপ ষ্টুডেণ্টসকলৰ ক'ব বিচাৰিছোঁ, যিসকল ষ্টুডেণ্টে ক্লাছ 7ৰ পৰা 12লৈকে বা এইবাৰ HS দিব, তেওঁলোকৰ ক'ব বিচাৰিছোঁ। যিসকলে ইংলিছ বেয়া পায় তেওঁলোকৰ অলপ ক'ব বিচাৰিছোঁ। ময়ো একচুৱেলি ইংলিছ বেয়া পাইছিলোঁ, কিন্তু বৰ্তমান মই ইংলিছ বেয়া নাপাওঁ সকলোখন, কিন্তু তাৰ আগে মই এটি চাৰ্ট পিন্ধি আহোঁ ৰ'ব। মই মোৰ জুনিয়ৰসকলক অৰ্থাৎ ক্লাছ 7ৰ পৰা ক্লাছ 12লৈকে ষ্টুডেণ্টখিনিক এটি কথা ক'ব বিচাৰোঁ যে সিহঁতে বহুতে ইংলিছ টান পায়। ময়ো একচুৱেলি যেতিয়া মই ক্লাছ 7, 8, 9 এনেকুৱা আছিলোঁ তেতিয়া মই ইংলিছ টান পাইছিলোঁ। আৰু এটা কথা কওঁ যে আমাক ক্লাছ 9ত ছাৰে ইংলিছ মাতিব দিছিল। মই একচুৱেলি বহুত বেয়া পাইছিলোঁ, কাৰণ মই ইংলিছ ভাল নাপাওঁ বা ইংলিছ মোৰ স্পেলিং ভুল হয়, কিবা কিবি বহুত মই মুঠতে ইংলিছ একদম ভাল পোৱা নাছিলোঁ। আৰু যেতিয়া ছাৰে মাতিব দিছিল মই সেই ক্লাছটো কৰিব ইচ্ছা যোৱা নাছিল, কিন্তু তথাপিও উপায় নাই, একান্ত বাধ্য ছাত্ৰৰ দ্বাৰা মই ইংলিছৰ ক্লাছটো কৰিব গৈছিলোঁ বা কৰিছিলোঁ। কিন্তু ইংলিছ মই কেতিয়াৰ পৰা ভাল পোৱা হ'লোঁ। হয়, মই এতিয়া ইংলিছ বহুত ভাল পাওঁ, কিন্তু এইটো নহয় যে মই ইংলিছত বহুত স্মাৰ্ট বা বহুত পাৰোঁ। এতিয়া মোৰ ইংলিছৰ স্পেলিং বা প্ৰনাউন্সিয়েশ্যন এতিয়া মোৰ বহুত ভুল হয়, কিন্তু তথাপিও মই ইংলিছ ভাল পাওঁ। অৰ্থাৎ ইংলিছ টান পালোঁ বা স্পেলিং ভুল হ'ল বা প্ৰনাউন্সিয়েশ্যন ভুল হ'ল বুলিয়ে যে মই ছাবজেক্টটো বেয়া পাম তেনেকুৱা কথা নহয়। আজিকালি সকলো গাৰ্জেণ্টে বা ষ্টুডেণ্টে অইন ছাবজেক্টৰ দৰে ইংৰাজীটো লেটাৰ পাব আশা কৰে, বা কিছুমান ষ্টুডেণ্টৰ এইটো সপোনো থাকে। ঠিক তেনেদৰে মোৰো আছিল, বা হয়তো তোমালোকৰো আছে, যিসকলে এতিয়া মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী দিবা। কিন্তু মোৰ ক্ষেত্ৰত মোৰ মা দেউতাই হয়তো মই ইংলিছত লেটাৰ পাম বুলি আশা কৰা নাছিল, কাৰণ জানেই মই ইংলিছত বহুতো গাধ আছিলোঁ। কিন্তু মই কেনেকৈ পাবলৈ সক্ষম হৈছিলোঁ, আমি যেতিয়া ক্লাছ 10ত আছিলোঁ তেতিয়া আমাৰ আগৰ বেটছৰ মেট্ৰিকৰ ৰিজাল্ট দিছিলে, আৰু তেতিয়া আমাৰ কলেজৰে বা এগৰাকীয়ে ইংৰাজী লেটাৰ পাইছিল, আৰু ঠিক তেতিয়াতে মোৰ ইংৰাজীত লেটাৰ পাবলৈ বহু ইচ্ছা গৈছিল। বাগৰাকীয়ে ইংৰাজীত লেটাৰ পোৱা দেখি মোৰ জেদ ভাৱ হৈছিল, আৰু মই তেতিয়া গ্ৰামাৰ, টেক্সট আদি সকলোবোৰ যিমানখিনি পাৰোঁ কমপ্লিট কৰি লৈ পৰীক্ষা দিছিলোঁ, আৰু পৰীক্ষাত সকলোবোৰ প্ৰশ্ন এনচাৰ কৰিব নোৱাৰিলোঁ। যিখিনি জানো সেইখিনি কৰি থৈ আহিছিলোঁ, আৰু ঠিক তেনেদৰে মই আশা কৰা মতে ইংৰাজীত লেটাৰ পাবলৈ সক্ষম হৈছিলোঁ। এতিয়া মেইন কথাটো কওঁ। মেইন কথাটো মানে কি, আৰু যিসকল ষ্টুডেণ্টে ইংলিছ বেয়া পায় বা ইংলিছৰ প্ৰতি আগ্ৰহী নহয়, মানে যিসকলে ইংলিছ মিডিয়ামত পঢ়িছে সেইটো বেলেগ কথা বাৰু, কিন্তু অসমীয়া মিডিয়ামত পঢ়ি যিসকলে কিন্তু অসমীয়া মিডিয়ামত পঢ়িলেওতো ইংলিছ আজিকালি পঢ়িবই লাগে। সেয়েহে ইংলিছ বহুতো ষ্টুডেণ্টে ভাল নাপায়। একচুৱেলি একচুৱেলি ইংলিছটো কোনোৱে ভাল নাপায় দিয়কচোন। এইটো আমাৰ যিহেতু লোকেল লেংগুৱেজ নহয়, এইটো হ'ল বিদেশৰ ভাষা, আমি ইয়াত পঢ়ি আছোঁ। কিন্তু হয়, আমি বহুতো ক্ষেত্ৰৰ কাৰণে ইংলিছটো জানিব লাগে। কিন্তু তাৰ বাবে মই মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰাহে ক'ব বিচাৰিছোঁ। মই কোনো মটিভেটৰ নহয়, বা মই অলপ বেছিকৈ ক'ব বিচৰা নাই, কিয়নো মোৰ ঘৰৰ মানুহে যেতিয়া ভিডিঅ'টো চাই কিনে মোকে ক'ব, তই যদি নিজে ভালদৰে ক'ব নাজান, বেলেগক কি তই ক'ব আহিছ বুলি মোকে গালি পাৰিব। সেইকাৰণে মই মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰাহে ক'ব বিচাৰিছোঁ। একচুৱেলি ইংলিছ ভালদৰে জানিবৰ কাৰণে হ'লে প্ৰথমতে বেছিক গ্ৰামাৰখিনি আমি জানিবই লাগিব, আৰু তাৰ লগতে যিজনে আমাক শিকোৱা টিচাৰজনো একচুৱেলি ভাল হ'ব লাগিব। মই ইংলিছত টিউশ্যন লৈছিলোঁ, হয়, ক্লাছ 8তো লৈছিলোঁ আৰু 10তো লৈছিলোঁ, আৰু বহুতো যেনে টেন্স কাৰেকশ্যন, ট্ৰেন্সলেশ্যন, ভইচ চেঞ্জ, নেৰেশ্যন আদি বেছিকবোৰ মই নিজে কৰিবলৈ চেষ্টা কৰিছিলোঁ। একচুৱেলি আমি কিছুমান বস্তু নিজে জনাৰ পিছত আমি সেইবোৰ বস্তু কৰিবলৈ পাৰোঁ। যেনে আমাৰ যদি টেন্সটো 50% হ'লেও কমপ্লিট হয়, বা নেৰেশ্যন, ভইচ চেঞ্জ আদিবোৰ 50% যদিও কমপ্লিট হয়, বা আমি যেতিয়া নেকি কোনো আমি অসমীয়া শব্দবোৰ জানো, কিন্তু তাৰ যদি ইংৰাজী কি বুলি কয় সেইবোৰ যদি আমি জানো, তেতিয়াহ'লে আমি ইংৰাজী বহু সাধাৰণভাৱে বহু সহজকৈ আমি জানিব পাৰোঁ, বা আমি ইংৰাজী ক'ব পাৰোঁ। কেৱল লিখি আৰু পঢ়িয়ে যে ইংলিছ আমি ভালদৰে ক'ব পাৰিম তেনেকুৱা কথা নহয়। একচুৱেলি কি, আমি যেতিয়া ধৰক টিভি চাওঁ বা বাতৰি কাকত চাওঁ বা বাতৰি নিউজ চাওঁ, সেইবোৰতো বহুতো ইংলিছ ৱৰ্ড ইউজ কৰে। আমি সেইবোৰ মনত ৰখা উচিত। মই এটা এক্সাম্পল হিচাপে কওঁ, মই ফুলকবি ইংলিছ টাৰ্মটো মই জনা নাছিলোঁ,
কেইদিনমান মানে প্ৰায় এবছৰমান আগত বেহাৰবাৰীখন চাইছিলোঁ, আৰু তাত যেতিয়া এজনী ইংলিছ মেম আছিল, ইংলিছ মেমে টিউশ্যনে লৈছিল নে টিউশ্যনত এক্সাম আছিল তেনেকুৱাতে কেতিয়াবা কৈছিল ফুলকবি ইংৰাজীটো মানে কলিফ্লাৱাৰ বুলি কৈছিল, কিন্তু বসুমতী বিউটি বাইলুং আমাৰ কেকেদাই সকলোৱে জনপ্ৰিয় অভিনেতা কেকেদাই কিবা বেলেগ বুলি কৈছিলে, মোৰ সেইটো মনত নাই বাৰু। সেইটো কৈছিলে, কিন্তু তেতিয়াৰ পৰা মোৰ ফুলকবি ইংলিছ টাৰ্মটো মনত ৰ'ল। ঠিক তেনেদৰে আৰু বহুতো টাৰ্ম তেনেদৰে মই টিভিৰ পৰাই শিকিছোঁ। একচুৱেলি মই শিকিছোঁ কাৰণে ক'ব বিচাৰিছোঁ। তেনেদৰে ঠিক বাতৰিবোৰতো, নিউজবোৰতো বা বাতৰি কাকতবোৰতো ইংলিছ টাৰ্মবোৰ থাকে। আৰু যেতিয়া আমি এখন চিনেমা বা কিবা চাওঁ, তেতিয়া হয়তো আমি কিছুমান কিছুমান নহয়, আমি বহুত শব্দই বুজি নাপাওঁ, কিন্তু তাৰ পিছৰ লগত ৰিলেটেড বা বাক্যটোৰ লগত ৰিলেটেড কিনো ক'ব বিচাৰিছে, সেইটো যেতিয়া আমি বাকীকেইটা শব্দ জনাৰ পিছত আমি সেই শব্দটোৰ অৰ্থ জানিব পাৰোঁ। মই কামৰূপ কলেজত BSc অনাৰ্ছ কৰি আছোঁ, আৰু ইয়াতো বহুতো নতুন নতুন শব্দ পাইছোঁ, আৰু বহুতো শব্দৰ অৰ্থ নাজানো, আৰু সেইবোৰ বাক্যটোৰ ৰিলেটেড, অৰ্থাৎ বাক্যটোৱে কি ক'ব বিচাৰিছে সেই অনুসৰি মই সেই শব্দবোৰৰ অৰ্থ জানিবলৈ চেষ্টা কৰি আছোঁ, বা কিছুমান ইতিমধ্যে জানিছোঁ। তেনেদৰে বৰ্তমান ইংৰাজী আঁকোৱালি ল'বলৈ সক্ষম হৈছোঁ। ঠিক তেনেদৰে যদি 6-7 মানৰ পৰা আমি এইবোৰ আয়ত্ব কৰোঁ, বা যিসকলে তোমালোকে ইংৰাজী টান পোৱা এতিয়াৰ পৰা যদি তোমালোকে ভালদৰে অধ্যয়ন কৰি যোৱা বা বেছি গ্ৰামাৰবোৰ নিজে কৰিবলৈ চেষ্টা কৰা, ইংৰাজীৰ একো অসুবিধা নোপোৱা। কিন্তু মোৰ ইংৰাজী চেপ্টাৰ তোমালোকক ক'বলৈ চেষ্টা কৰিলোঁ, মানে চেপ্টাৰটো কৈ এনেকুৱা ক'ব বিচৰা নাই যে মই বহুত পাৰ্গত হৈছোঁ, বা তেনেকুৱা ক'ব বিচৰা নাই। যে মই ক'ব বিচাৰিছোঁ যে মই যেনেদৰে নৰা আছিলোঁ, নৰাৰ পৰা বৰ্তমান পাৰালৈ অলপ অগ্ৰগতি লাভ কৰিছোঁ, ঠিক তেনেদৰে যাতে তোমালোকেও অগ্ৰগতি লাভ কৰিব পাৰে। যদি ভিডিঅ'টো চাই তোমালোকে ভাল পালা, তেনেহ'লে লাইক কৰিবা আৰু কমেণ্ট কৰিবা কেনে পালা।